হেল্ল' গাইজ, আছাম ডিজিটেল ফেক্টছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰষাৰাণীৰ বিষয়ে বৰুৱা পৰিয়ালক দিয়া সেই ভাল খবৰটো। অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ে বৰুৱা পৰিয়ালক দিয়া সেই ভাল খবৰটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনাৰ নাম প্ৰণামী বৰা নেকি? হয়। মই কোনে কৈছোঁ ধৰিব পাৰিছেনে? মোৰ মাতটো চিনি পোৱা নাই? কোন? এনেই আৰু অভিনয় কৰি ভাল পাওঁ, সৰু সুৰাকে অভিনয় কৰোঁ। শুনকচোন, আপোনাক নহয় মই এটা উপহাৰ দিব খুজিছোঁ। আপুনি এতিয়া ক'ত আছে? মই তেতিয়া ঘৰত আছো। খানাপাৰা ফাৰ্ম গেটত আছে? খানাপাৰা ফাৰ্ম গেট মানে হেৰি খানাপাৰা ফাৰ্ম গেট নহয়, মই আজি মাৰ ঘৰত আহিছো নিউ গুৱাহাটীত। আচ্ছা, আপুনি বিয়া হৈছে তাৰমানে? হয়। আৰু ঘৰত কোন কোন আছে? মোৰ ঘৰতো এতিয়া মা, দেউতা, বিয়া হোৱা কেইবছৰ হ'ল? বিয়া হোৱা এতিয়া 2 বছৰ হ'ব, ডিচেম্বৰৰ 6 তাৰিখে। আৰু মানুহজনে ক'ত কাম কৰে? এতিয়া বিজনেছ আছে। বিজনেছ আছে? হয়। কি নাম তেখেতৰ? শ্যাম সুন্দৰ বৰুৱা। কি বৰুৱা? শ্যাম সুন্দৰ বৰুৱা। ইছাম, আপোনাৰ মানুহজন শ্যাম সুন্দৰ বৰুৱা। আমি মোটামুটি একে বংশতে পৰিম বুজিছে। মোৰ মানুহজনৰ নাম ভাস্কৰ বৰুৱা। বৰষা বাইদেউ। ভাস্কৰ বৰুৱা হিট একদম। আচ্ছা শুনকচোন, এতিয়া বৰুৱা পৰিয়াল একেলগে এখন গাড়ীত ফুৰিব যাব লাগিব বুজিছে। আচ্ছা, তোমাৰ মানে ধৰিব পৰা নেকি? আপোনাৰ হাজবেণ্ডৰ কি গাড়ী আছে? EcoSport। আজিৰ পৰা নুঠো বুলি ক'ব। তোমাৰ গাড়ী নুঠো যোৱা, আজিৰ পৰা মোৰ নিজৰ গাড়ী হ'ল। আপুনি চিটি চেণ্টাৰৰ শ্বপিং ফেষ্টিভেলত আপুনি বিজয়ী হৈছে আৰু এখন গাড়ী পাইছে, সুজুকি S-Cross। মই লাকি ড্ৰ কৰিবলৈ মোক মাতিছিলে, গতিকে মই নামটো ক'লো যে আপোনাৰ নাম ওলাইছে। অ'কে, থেংক ইউ। মানে মই বিচাৰি কৰিব পাৰে মানে এতিয়া মোক কিবা খুৱাব লাগিব। মনত পৰিছে, অবভিয়াছলি চিয়ৰ। আপুনি এতিয়া ক'ত আছে? এতিয়া মই চিটি চেণ্টাৰত আছো। আপুনি এতিয়া আহিব নোৱাৰিব চাগে, নে পাৰিব? মই কণ্টেক্ট কৰি আছো বাৰু। আপোনাৰে নম্বৰ ন? নহয়, এইটো চিটি চেণ্টাৰহে নম্বৰ। হেৰি শুনা, তোমাক এতিয়া পুৰা চিটি চেণ্টাৰে শুনি আছে আৰু কেইটামানে খুব গালিও দি আছে, এইজনীয়েহে পালে, মই নাপালো গাড়ীখন বুলি। কৰিলো 15,000 টকাৰ বজাৰ, মই নাপালো বুলি। বাজি হওক, কংগ্ৰেচুলেশ্যনছ। থেংক ইউ। সঁচাকৈ আপুনি বৰ সৌভাগ্যৱতী। এনে শুনাচোন, তোমাৰ যে কুস্তিখনত গ্ৰহবিলাক ক'ত কেনেকে আছে মোক পিছত জনাবাচোন। সেইটো বাৰু ঠিকে আছে, আপুনিতো কল কৰিছে, মই সেইটো আয়োদেহি ভালে থাকক। গাড়ীখন খুব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায়। ধন্যবাদ।